ৰাজ্যৰ চৌদিশে ৰাষ্ট্ৰীয় ঘাইপথে ৰূপ লৈছে পুখুৰী বিধ্বস্ত হৈ পৰিছে প্ৰতিটো গড়কাপ্তানি পথ তাৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰা গড়কাপ্তানি বিভাগ নুনমাটি নাৰেংগী সংযোগী পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ তিতাবৰৰ ধলাজনতো গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৰাজ্যৰ চৌদিশে এতিয়া জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত হৈ পৰিছে প্ৰতিটো গড়কাপ্তানি পথ কুম্ভকৰ্ণৰ নিদ্ৰাত থকা গড়কাপ্তানি বিভাগক জগাব কোনে সেই ৰাজ্যৰ ভিন্ন প্ৰান্তত এইদৰে প্ৰতিদিনাই ভুক্তভোগী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে জকাইচুকৰ কথাটো বাদেই দিলো খুদ ৰাজধানী চহৰ গুৱাহাটীতেই বিধ্বস্ত হৈ পৰিছে প্ৰতিটো পথ এই দৃশ্য মহানগৰীৰ ছেক্টৰ 3 নাৰেংগী আৰু নুনমাটিৰ সংযোগী এই মূল পথটো মেৰামতিৰ অভাৱত পুখুৰীলৈ পৰিণত হৈছে বছৰ বছৰ ধৰি গড়কাপ্তানি বিভাগৰ অৱহেলাত যাতায়াত কৰিবৰ বাবে সুচল হৈ থকা নাই এই পথটো সেয়ে আচুৰ উদ্যোগত ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ যোৱা 4 বছৰ 5 বছৰ পৰা আমাৰ নুনমাটি নাৰেংগী সংযোগী পথৰ এই শোচনীয় অৱস্থা আজি বহু বছৰৰ পৰা আমি মিউনিচিপালিটি কৰ্পোৰেচন PWD ৰেলৱে বিভাগ সকলোকে জনোৱাৰ পিছতো নুনমাটি নাৰেংগী অঞ্চলৰ এই পথছোৱাৰ কোনো উন্নতি সাধন নহল ইয়াতে গুৱাহাটী শোধনাগাৰ মাৰ্কেটিং বিভাগ সকলো আছে কোনো এই ৰাস্তাটো মন কাণ নিদিয়াৰ ফলত বিভিন্ন ধৰণৰ ৰাইজে হতাশাত ভুগিবলগীয়া হৈছে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ গড়কাপ্তানি বিভাগ দিছপুৰীয়া বিধায়ক অতুল বৰাৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে প্ৰতিবাদী ৰাইজে প্ৰায় 1.5 ঘণ্টা ধৰি পথ অৱৰোধ কৰি ৰখাৰ ফলত ছেক্টৰ 3ত আবদ্ধ হৈ পৰে সৰু বৰ বহু যান বাহন প্ৰতিবাদকাৰীৰ অভিযোগ নুনমাটি শোধনাগাৰলৈ নিতৌ অহা শ শ বাহনৰ চলাচলৰ বাবেই এনে জৰাজীৰ্ণ ৰূপ ল'লে নুনমাটি নাৰেংগী সংযোগী গুৰুত্বপূৰ্ণ পথটোৱে কিন্তু পথ নিৰ্মাণৰ নামতহে কোনো সঁহাৰি নজনায় শোধনাগাৰ কৰ্তৃপক্ষই এই পথছোৱাদি গুৱাহাটী শোধনাগাৰত যিমান গাড়ী হওক তেওঁলোকৰ কোম্পানীৰ বস্তু হওক গোটেইখিনি বস্তু এই পথটোৰে অহা যোৱা কৰে গতিকে এই পথছোৱা তেওঁলোকৰ কোনো গুৰুত্ব নাই আৰু সেইকাৰণে আমি অসম চৰকাৰ আৰু গুৱাহাটী শোধনাগাৰক ধিক্কাৰ দিছোঁ অতি সোনকালে নুনমাটি নাৰেংগীৰ এই পথছোৱা উন্নতমানৰ কৰি দিব লাগে ইফালে পথৰ দুৰৱস্থাৰ বাবে জিয়াটো ভুগিব লগা হৈছে তিতাবৰৰ ধলাজন তিনিআলিৰ ৰাইজে পথৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত ধলাজনবাসীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ আগন্তুক এসপ্তাহৰ ভিতৰত পুখুৰী হোৱা গড়কাপ্তানি পথটো নিৰ্মাণৰ বাবে PWDক সময়সীমা বান্ধি দিলে ধলাজনৰ ৰাইজে এই ক্ষেত্ৰত আমি বাৰম্বাৰ জিলা প্ৰশাসন বা গড়কাপ্তানি বিভাগক জনাই থকা হৈছিল যদিও তেওঁলোকে কোনো আমাক সহায় জনোৱা নাছিল জিলা প্ৰশাসনৰ চুলতানা আহমেদ বাইদেউ আৰু গড়কাপ্তানি বিভাগৰ উপস্থিতিত তেওঁলোকে এসপ্তাহৰ ভিতৰত সমমধালিটো পুনৰ নিৰ্মাণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে কেমেৰা পাৰ্চন মাধৱ মহন্তৰ সৈতে কুলেন্দ্ৰ শইকীয়া আৰু তিতাবৰৰ পৰা শশাংক জ্যোতি দত্ত নিউজ লাইভ